কিমান কম কিমান শুনিব। নিজৰ কণমানি দুটি সন্তানক ডক্টৰ সংগীতা দত্ত আৰু তেখেতৰ স্বামী ডক্টৰ ৱালিউল ইছলামে অকথ্য নিৰ্যাতন চলোৱাৰ কাহিনী। বিভিন্ন সময়ত ডক্টৰ দম্পতীহালে ফেচবুকত আপলোড কৰা এই ফটোকেইখন ভালদৰে মন কৰক। ফটোকেইখনত স্পষ্টকৈ ধৰা পৰিছে আঘাতৰ চিন। দুটি কণমানিক যৌন নিৰ্যাতনো চলাইছিল দম্পতীহালে। ডক্টৰ দম্পতীহালৰ এনে কৰ্মকাণ্ডত লজ্জিত হৈ পৰিছে শিক্ষিত সমাজ, ক্ষোভিত হৈ পৰিছে অসমবাসীৰ ৰাইজ। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ডক্টৰ সংগীতা দত্ত আৰু তেখেতৰ স্বামী সাৰি যাব নেকি আইনী মেৰপাকৰ পৰা? ন্যায় পাবনে দুটি কণমানিয়ে? ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ ডক্টৰ সংগীতা দত্তৰ পৰিয়ালৰ সৈতে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া, উকিল আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বহুকেইজন ব্যক্তিৰ সুসম্পৰ্ক আছিল। এই ফটোসমূহ তাৰেই প্ৰমাণ। শিশু নিৰ্যাতন ঘটনাৰ লগত তেওঁলোক জড়িত নাথাকিলেও তেওঁলোকৰ সহায় লৈ আইনী সুৰুঙাৰে সাৰি যাব নেকি সংগীতা দত্ত? ইয়াকে লৈ এতিয়া সৰব চৰ্চা চলিছে।